গুড মৰ্ণিং ভিউৱাৰ্ছ, স্বাগতম জনাইছোঁ আপোনালোক আটাইকে মোৰ অন্য এটি ভিডিঅ'লৈ। আজি 15 জানুৱাৰী আৰু আমাৰ বৰপেটাত আজি মাঘৰ বিহু। আন ঠাইবোৰত আচলতে এদিন আগতীয়াকৈ হয় আৰু আমাৰ ইয়াত অকণমান পিছতকৈ হয়, মানে এদিন পিছতকৈ হয়, গতিকে বেলেগতকৈ অলপ বেলেগ হয়। আমি গৈ আছোঁ, মোৰ লগত নিশ্চিতা আছে। আমি গৈ আছোঁ নামঘৰলৈ আৰু বৰপেটা সত্ৰত কেনেকুৱাকৈ কি কৰা হয় আপোনালোকক দেখুৱাই আছোঁ। এয়া আমি সত্ৰৰ সন্মুখত আহি পালোঁ, এতিয়া আমি ভিতৰলৈ গৈ আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ ভিতৰৰ দৃশ্য। এয়া বৰপেটা সত্ৰৰ ঘাই তোৰণ, এয়া মুখ্য প্ৰৱেশদ্বাৰ, আমি গৈ আছোঁ। বৰপেটা সত্ৰৰ মেজি আৰু প্ৰসংগ শেষ হ'লে মেজিটো জ্বলাই দিব, গতিকে প্ৰসংগ শেষ হোৱাৰ আগতে আমি সেৱাটো কৰি লওঁ। এয়া সত্ৰৰ ভিতৰত তুলসী খুঁটা আছে, এয়া তুলসী গছৰ পৰা বনোৱা খুঁটা, গতিকে তুলসী খুঁটা আৰু ভিতৰত প্ৰসংগ চলি আছে। যিহেতুকে ক'ভিড বাঢ়ি আছে, গতিকে ক'ভিড প্ৰট'কল মানি সকলোৱে আহিছে নামঘৰলৈকে, আৰু নামঘৰত বেছি মানুহৰ ভিৰ লাগিবলৈ দিয়া নাই, ভিৰ জমিব দিয়া নাই, গতিকে মানুহৰ সংখ্যা পাতলীয়াকৈ আহিছে। প্ৰতি ঘণ্টাত 40জন মানুহ সোমাবলৈ দিছে আৰু গতিকে পাতলীয়াকৈ মানুহবোৰ আহি আছে। এয়া হৈছে সত্ৰৰ ভিতৰত থকা ৰঙিয়াল ফুলৰ বাগিচা, আৰু এই ৰঙিয়াল ফুলবোৰ মহাপুৰুষ মাধৱদেৱে নিজ হাতেৰে ৰোপণ কৰা, আৰু তেতিয়াৰ পৰা এতিয়ালৈকে গছবোৰ সযতনে ৰখা হৈছে ইয়াত। এয়া হৈছে পাতচাং, সত্ৰৰ ভিতৰত থকা পাতচাং। বৰপেটা সত্ৰত কেইজনীমান হৰিণাও আছে, এয়া হৰিণা, আৰু লগত শহাপহুও আছে দেখোন, এইকেইটা শহাপহু আৰু এয়া হৰিণা। খুব ধুনীয়া পৰিৱেশত ৰখা হৈছে। যিহেতুকে বৰপেটা সত্ৰৰ ভিতৰত মহিলাৰ প্ৰৱেশ নিষেধ, গতিকে ভাইটিয়ে গৈ ভিতৰত চাকিত তেলটো দি আহিব। ৰিখান্তক ভিতৰলৈ গৈ তেলটো দিবলৈ গৈছে, বাহিৰত ধূপ জ্বলাই লওঁ। পথাৰৰ সোণগুটিবোৰে কঢ়িয়াই আনিছে ভোগৰ উৎসৱ ভোগালী বিহু, গতিকে সমূহ অসমবাসী ৰাইজক মোৰ তৰফৰ পৰা ভোগালী বিহুৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰিছোঁ। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। অসমীয়াৰ
ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰঙে ভৰিল মইনা ৰঙে ৰঙে ভৰিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল